সেইখন থক আৰু কাৰো তুলনি বিয়া অন্নপ্ৰাশন এটাৰ বাতৰি চাগে বাদ নপৰে নহয় আপোনাৰ পৰা শুনক চাহকাপ খাই এপাক বজাৰৰ পৰা আহকগৈ মানুহখিনি মাতিছে হয় কিবা এটা যাচিবলৈকে ঘৰত একো নাই কিন্তু হেৰা আনিবানে কিটো হে ইহঁতকেইটা একো এটা খাবই নোৱাৰে বেমাৰী চব হ'ব লোকক বেমাৰী বুলি হাঁহিব নালাগে নিজে হস্পিটেলৰ পৰা ৰিলিজ হৈ অহা এমাহে হোৱা নাই নেকি লোকক হাঁহে পুতেৰৰ ফোন ধৰা হেল্ল' বাবা হেল্ল' মা হেপী এনিভাৰ্চাৰী তোমালোক দুইকে বিবাহ বাৰ্ষিকী শুভেচ্ছা দিবলৈ ফোন কৰিলোঁ হ'ব হ'ব তই ক'ত আছ মই অফিচলৈ গৈ আছোঁ দেউতা নাই মা আছে আছে দিছোঁ ৰ লওক হেপী এনিভাৰ্চাৰী দেউতা থেংক ইউ মাই চান অঁ দেউতা মই অফিচলৈ গৈ আছোঁ পাছত ফোন কৰিম তোমাক এনিভাৰ্চাৰী উইচ কৰিবলৈ ফোন কৰিলোঁ অ'কে অ'কে ৰাখোঁ হা হ'ব দে হ'ব ইমান ব্যস্ততাৰ পাছতো যে সি মনত ৰাখিছে পাই কি মানুহে তুমি কিয় নাই কোনোবাই শুভেচ্ছা দিলে ধন্যবাদ দিব লাগে বুলি তুমি নাজানা মোৰ কিবা লাজহে লাগে দেখোন লাজ কৰিবলৈ কিটো হ'ল কিবা গাঁৱত ডাঙৰ হোৱা মানুহবোৰ মানে স্মাৰ্ট হ'বলৈ নিশিকিলে নহয় হ'ব আপোনাৰ দৰে বাগানৰ কোৱাৰ্টাৰত ডাঙৰ হৈ মানুহ ইমানো স্মাৰ্ট হ'ব নালাগে যে ডায়েবেটিছ 200ৰ ওপৰত থকাৰ পাছতো ঘৈণীয়েকক ফাঁকি দি মনে মনে মিঠাই খাই হস্পিটেলত এডমিট হ'ব লগা অৱস্থা হওক কথা ক'বলৈ আহিছে বয়সে বাঢ়িছে ভাৰ কিন্তু একেই আছে নাই নাই বাকী একো চিন্তা নাই বুজিছ বাপে মানুহটো বৰ লোভীয়াও মিঠাই বুলিলে মাটিকে কামুৰিব কিমাননো আৰু কেঁচুৱাক ৰখা দি ৰখি থাকিবি নিজে কিছুমান কথা বুজিব লাগিব ন বয়স হৈছে দেউতাই কিছুমান কথা নিজেও বুজি পাব লাগে মা তুমি কিন্তু দেউতাক একেবাৰে মিঠাই খাবলৈ নিদিবা হা তুমি অলপ চাবা এইকেইদিন খাবলৈ নাই দিয়া বাৰু একদম নিদিবা ঠিক আছে মা মোৰ প্ৰজেক্ট এটা ছাবমিট কৰিব লগা আছে মই তোমাক অলপ পাছত ফোন কৰিম ঠিক আছে ৰাখো আহিলে ভাবিছিলোঁ ৰসগোল্লা কেইটামান আনিম আকৌ ভাবিবা নহয় মই নিজে খাবৰ বাবে আনিছোঁ বুলি গতিকে নানিলোঁ আৰু হ'ব আপোনাক জানো নহয় ৰসগোল্লা ঘৰ আহি পোৱাৰ পাছত আপুনি নোখোৱাকৈ থাকিব পাৰিব জানো কথা ক'বলৈ আহিছে এয়া আছিল আপোনাৰ ৭৬ চনৰ কথা তেতিয়া মই দফলা ৩ পইচাত চাকৰি কৰোঁ এদিন মেনেজাৰৰ ঘৰলৈ ছোৱালী এজনী আহিল মই আকৌ সন্ধিয়া যাওঁ কিবা এটা কামত তেওঁলোকৰ ঘৰত সেয়া আৰু দেখা দেখি পিছত গম পালোঁ
মেনেজাৰৰ ভনীয়েক। সেয়াই তাৰপিছত কেতিয়ানো প্ৰেম হ'ল, কেতিয়ানো বিয়া বাৰু হ'ল, গমেই নাপালোঁ। এতিয়া বিয়াৰ 42 বছৰ পাৰ হ'ল। এটাই মাত্ৰ কেতিয়াবা ভাবোঁ যে বিয়াৰ পাছত সমস্ত সময় পৰিয়াল ল'ৰা ছোৱালী বুলিয়ে কটালোঁ। এতিয়া এই ডাঙৰ ঘৰটোত কেৱল আমি বুঢ়া বুঢ়ী দুটা, ল'ৰা ছোৱালীক খবৰ এটা ল'বলৈ সময় নাই। আমি পিছে সেই ক্ষেত্ৰত ভাগ্যৱান। এইটো কথা ঠিক, সিহঁত লগত থাকিব পৰা নাই, কিন্তু সময়ে সময়ে খবৰ ঠিকেই ৰাখে। এই ডায়েবেটিছডাল হোৱাৰ পৰা জীৱনটো বৰ নিৰস হৈ গ'লেই। খাওঁ বুলি একো এটা শান্তিৰে খাব নোৱাৰি, বৰ অশান্তি মানে। মোৰ আকৌ এইবিলাক বাছ বিচাৰ নাই দেই, মানে দহি যাওঁ এফালৰ পৰা। মই বোলো বেমাৰ, তই বেমাৰৰ কাম কৰ আৰু মই মোৰ কাম কৰিম। কথা হ'ল চলি যাব লাগে চব। একদম ঠিক কৈছে আপুনি, একদম সুন্দৰ কথা কৈছে। অৱশ্যে সৰুকে ৰাইজলে খবৰ এটা আছে। মই মানে আকৌ সেই ঘৰত নজনাকে মাজে মাজে 2-এটা ৰসগোল্লা খাওঁ। আজি পিছে আকৌ এই পেকেটটোহে আনিছোঁ দেই, এতিয়ালৈকে হাত দিয়া নাই। ইচ্ছা কৰিলে ৰাইজে টেষ্ট কৰিব পাৰে। উলিয়াওক। সেইটো আৰু সুধিবলগীয়া কথা নে? মৰিবৰ যদি মন আছে বাহিৰত ক'ৰবাত গৈ মৰক। মিছাই মোক জ্বলাই মাৰিছে কিয়? মনে মনে থাকক, একদম মনে মনে থাকক। ইমান মিছলি আপুনি কেনেকৈ হ'ব পাৰিলে কওকচোন? বুঢ়া হ'ল, এতিয়াতো অন্তত নিজৰ স্বভাৱ চৰিত্ৰ অলপ সলনি কৰক। মাত্ৰ এটা ৰসগোল্লা খাওঁতে তুমি চৰিত্ৰত ধৰিলে। আপোনাৰ কোনো কথাই মই শুনিবলৈ নাই। আচলতে মোৰেই ভুল। আপোনাক কথা কৈ একো লাভেই নাই। কেয়াৰলেছ, ইৰেছপঞ্চিবল কিবা অদ্ভুত মানুহ আপুনি। আৰু আপোনালোক কেনেকুৱা মানুহ কওকচোন? মানুহজনে মিঠাই খাই আছে আৰু আপোনালোকে মানা কৰিবলৈ এৰি হাঁহিহে আছে।
মোকো কষ্ট দি কি ভাল পায়